নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য অতি ভিডিঅ'লে আপোনালোক সকলো চাগে ভালে আছে আমাৰো বৰ্তমান ভালে আজি কি কৰিছো গম পাইনে আজি মানে তাতত বাতি কৰা হৈছে যিহেতু জানে সকলোৱে শংকৰ উৎসৱ আহি আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী আহি আছে গতিকে তাৰ বাবে আমাৰ ইয়াত মানে মানুহবিলাকৰ এনেকুৱা হয় যে চাদৰ মেখেলা পিন্ধিব লাগিব চাদৰ মেখেলা লগাব লাগিব তো সেইটো কাৰণে চাদৰ মেখেলাৰ বাতি কাৰি আছে আপোনালোককো দেখাম কেনেকৈ কৰে আপোনালোককো অলপমান দেখাম বলকচোন তেতিয়াহ'লে বালু মোৰে মৰম দেহা ঐ জুৰাই নুখাওঁ ছমাহৰ জুৰাই নুখাওঁ ছমাহৰ ঐ বাকী ছমাহলৈ জুৰাব নোৱাৰো মোৰে মৰম দেহা ঐ নাখাওনো পেটে ভৰাই নাখাওনো পেটে ভৰাই ভাত মৰম দেহা ঐ জুৰাই নুখাওঁ ছমাহৰ